পালে মানে নিজে বহুত বছৰৰ পৰা দেখা পাই আছোঁ, খালি প্ৰব্লেমটো সলভ কৰিব পৰা নাই। এতিয়া বেকী নদী অকল নহয়, ভূটান পাহাৰৰ পৰা যিবিলাক নদী আমাৰ বৈ আহিছে মেক্সিমাম নদীয়ে ইৰোশ্যন কৰিছে আৰু এইটো মানে খুব সাংঘাতিক ইৰোশ্যন, বহুত কাৰেণ্ট। তো সেইকাৰণে ইয়াত এটা চাইণ্টিফিক এটা ভাল মেনেজমেণ্ট এটা হ'ব লাগিব। আৰু ইতিমধ্যে বেকী নদীৰ কাৰণে বহুতখিনি টকা চেংচন হৈ আছে। আমি বিচাৰিছোঁ যে যোনে কামটো নকৰোঁ কিয়, যদি ভালকৈ অলপ টেকনিকেলি আৰু চাইণ্টিফিকেলি যদি ভালকৈ কৰা যায় তো সেইটো মেনেজ হ'ব। কাৰণ ডাঙৰ ডাঙৰ নদী মেনেজ কৰিব পাৰিছে, ইয়াতো মেনেজ কৰিব নোৱাৰা বুলি কথা নাই। তো সেইকাৰণে এই বছৰ কামটো আৰম্ভ নহ'ল, প্ৰচেছত দেৰি হ'ল। সেইকাৰণে বহুতখিনি ইৰোশ্যন হৈ আমাৰ ভাল ভাল মাটি নদীৰ বুকুত গৈ আছে। আৰু মই আশা কৰিছোঁ যে নেক্সট বছৰ আৰু এনেকুৱা নহয়, কাৰণ যিখিনি টকা ইতিমধ্যে চেংচন কৰি দিছে ইয়াৰ কামখিনি আৰম্ভণিৰ পৰা আমিও চোৱা চিতা কৰিম যে এইটো যাতে ভালকৈ হয়। সেইটোৰ কাৰণে আমি প্ৰত্যেকটো নদী বানপানীৰ সময়ত তেখেতসকল এই নদীবিলাকৰ যিটো ইৰোশ্যনটো ক'ত কেনেকুৱা হৈ আছে মই নিজেও ডাইৰেক্ট আহি পেলাই চাই আছোঁ, তাকি আমি মানে ডিপাৰ্টমেণ্টৰ লগত বহি পেলাই কেনেকৈ মানে চাইণ্টিফিকেলি আৰু টেকনিকেলি কামখিনি কৰিব পৰা যায় আৰু খেতিৰ মাটিবিলাক যাতে আৰু মানে নদীৰ বুকুত যাব লগা নহয়। ইফালে শুক্লাই নদীত প্ৰায় 500,000 বিঘা মাটি বালি পুতিলে, পুঠিমাৰী নদীও এই বছৰ এগেইন 500,000 বিঘা মাটি পুতিলে। আৰু তাত যিবিলাক মাথাউৰি আছিলে মাথাউৰিবিলাক ছিঙিব লগা মাথাউৰি নাছিলে, বহুত ডাঙৰ ডাঙৰ মাথাউৰি আছিলে, কিন্তু ইৰোশ্যনটো ইমান স্পীডত হয় যে সেইটো মানে এটা নিশাতে মানে বহুতখিনি দূৰলৈ গুচি যায়। তো সেইকাৰণে যিখিনি নদী বিটিয়াৰ অঞ্চলত আছে শংকোচৰ পৰা লৈ পেলাই ধনশ্ৰীলৈকে গলন্দিলৈকে বহুত নদীয়ে মানে এইবাৰ বহুত বেছিকৈ ইৰোশ্যন কৰিছে। তো ইয়াৰ কাৰণে আমাৰ এটা চিন্তনীয় বিষয়, কিন্তু ইয়াত হাৰ মানাৰ কোনো কথা নাই। আমি ইয়াত মোকাবিলা কৰিম আৰু যিখিনি বিনিময়ত যাতে সেইটো প্ৰটেক্ট কৰিব পৰা যায় ইয়াৰ কাৰণে কাম কৰিম। কোৱা মানুহবিলাকতো ক'বই ভাই, কোৱা মানুহজন ক'ত ক'ত গৈছে সুধি চাওক। যোনে কৈছে কক বকাও মানুহবিলাকক আপুনি সুধি চাওক, সি যদি ক'ৰবাত এমুঠি চাউল দিছে, ক'ৰবাত যাই পেলাই গাঁৱৰ মানুহক যদি সহায় কৰিছে, কাৰোবাক গৰুহাল যদি টানি আনি ওলাই দিছে, সেই মানুহবিলাক সোধক। আজিকালি সেই কালচাৰটো মানে সভা নাপায়। আজি চব মানুহ ওলাই আহিছে, হেল্প কৰিছে, কোনোবা চাউল দিছে, কোনোবা চব্জি দিছে, কোনোবা 5 কেজি আলু লৈ হ'লেও দিছে মানুহবিলাকক বানপানীৰ সময়ত। আৰু সেই সময়ত তেখেতসকলে এইবিলাক কথা ক'বলৈ ক'ত সময় পায়। তো সেইকাৰণে কোৱা মানুহবিলাক কৈ থাকিব। আজি আমি চৰকাৰত আছোঁ, চৰকাৰত নোহোৱা সময়তো কাম কৰি আছিলোঁ। 2000 চনত যেতিয়া বানপানী হৈছিলে সেই সময়ত মানে প্ৰায় 2 মাহ কাম কৰিছোঁ।